हेलो गाइस, वेलकाम टू माय यूट्यूब चैनल सञ्जीৱ ব্লগছ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। আজি মই আহিছোঁ কামাখ্যা পাহাৰৰ ব্ৰহ্মপুত্ৰৰ নিচে ওচৰতে লাগি থকা হনুমান মন্দিৰলৈ, আৰু মন্দিৰটো চাম আৰু ব্ৰহ্মপুত্ৰ নদীটো পাৰৰ পৰা এবাৰ চাই লওঁ। মোৰ লগত আপোনালোকে এবাৰ চাই লওক কেনে পৰিৱেশ। এনেকৈ চিৰিৰে নামি নামি যাই থাকিব লাগিব। এইবিলাক গোটেই চিৰিয়ে হয়। আগতে এইবিলাক চব মাটিৰে আছিল, কিন্তু এতিয়া নতুন কৰি বনাইছে। আগতে ইয়াতে বহুত মানুহ আহিছিল, কিন্তু এতিয়া কামাখ্যা পাণ্ডু সংযোগী ৰাস্তাটো বন্ধ হৈ থকাৰ বাবে এতিয়া মানুহ ইয়াত বহুত কম আহে। তাৰ বাবে ৰাস্তাবোৰ এনেকুৱা জংঘল হৈ গৈছে। চব বহুত ভয়ানক লগা এটা দৃশ্য। আহি নদী পামেই আৰু এয়া ফাইনেলি আহি ব্ৰহ্মপুত্ৰ নদী পালোঁ। চাই লওক। এইবিলাকলৈ গোটেই পানী আহে, কিন্তু এতিয়া পানী শুকাইছে অলপ। এনে শিলবোৰ পানীৰ তলত গোটেই ডুব যাই থাকে। এই শিলবোৰ ওলাইছে মানে অলপ পানী শুকাইছে। নদীৰ পাৰত বহি অলপ ৰেষ্ট ল'লোঁ। এতিয়া হনুমান মন্দিৰত যাওঁ। ইয়াত ধুনীয়া বতাহ দি আছে, তাৰ কাৰণে যাবৰে ইচ্ছা নাই, কিন্তু যাবতো লাগিবই। এতিয়া হনুমান মন্দিৰলৈ যাব লওক। আহি হনুমান মন্দিৰ যোৱাৰ ৰাস্তা পালোঁ। আপোনালোকে কেতিয়াবা আহিলে এনেকৈ চিধা ৰাস্তাৰে নাযাব, এনেকৈ যে তলপিনে যোৱা চিৰি আছে, এনেকৈ আপোনালোকে যাব। যিহেতু পাহাৰ, এনেকৈ চিৰিৰে তলে নামি নামি গৈ থাকিব লাগিব। এনেকৈ নামি আহি এতিয়া সন্মুখত এটা গণেশ মন্দিৰ পায়। এইটো আৰু এই তলেৰে এয়ে হনুমান মন্দিৰ। আহি হনুমান মন্দিৰ পালোঁ, কিন্তু মন্দিৰৰ প্ৰাংগণত ফটো নিষেধ, তাৰ কাৰণে আপোনালোক দেখুৱাব নোৱাৰিলোঁ। সেইটোৱে হৈছে হনুমান মন্দিৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।